কিছুমান কথা সদায় নিজৰ মাজতে ৰখাটোৱে ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিবও নোৱাৰে। যেতিয়া কোনোবাই কাৰোবাৰ কাৰণে কান্দে, সেইটো হ'ল আৱেগ। যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই, সেয়া হ'ল প্ৰতাৰণা। আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দি পৰে, সেইটো হ'ল প্ৰকৃত ভালপোৱা। প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ সেই হৈ যোৱা ধুমুহাজাকৰ পৰাহে গম পোৱা যায় কোন কাৰ কিমান আপোন আছিল। ভোক শেষ হোৱাৰ পিছত যেনেকৈ ভাতৰ সোৱাদ নলগা হয়, ঠিক তেনেদৰে স্বাৰ্থ আদায় হোৱাৰ পিছত মানুহে আপোনাক ভাল নোপোৱা হৈ যায়। কান্দি থকা দুচকুৱে কেতিয়াও মিছাকৈ নকয়। চকুৰ পানী তেতিয়াহে ওলায় যেতিয়া কোনো আপোন মানুহ আঁতৰি যায়। এই পৃথিৱীত সেইজন মানুহে বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়।